বিষয়টো আগ্ৰহ প্ৰকাশ কৰিছে চিনাকি মানুহ সেইবোৰতো মোৰ ক্লাছমেট বহুত তাতে এজন আহিলে আমি তাৰ তেনে কথা পাতি অকণ আগবাঢ়ি খোজকাঢ়ি আহি থাকিল বেলেগে ফটো উঠাইছে আপোনাৰ ফটো উঠাইছে এই কথাটো বেলেগ কথা আপুনি কি উঠাইছিলে মই নাই উঠা মই উঠাইছো বুলি কেনেকৈ চবেতো এতিয়া ষ্টেটমেণ্ট দি আছে দিব পাৰে ন তেওঁলোকে মইতো উঠোৱা নাই মোৰ মোবাইলটো দি দিম আপোনাক কৈছো দিছ ইজ ফাৰ্ষ্ট ওৱান যদি কিবা কমিউনেল প্ৰব্লেম ক্ৰিয়েট কৰিব ইয়াত অহা নহয় আই উইল এৰেষ্ট ইউ আপোনাক কোনো পাত্তা নিদিওঁ আপুনি সেই কথাটো মোক এনেকে কোৱাটো কি হৈছে কিবা হ'ল নহয় আই উইল এৰেষ্ট য'তে থাকক গোটামাৰি মই আনিম আপোনাক কি বুলি ভাবিছে আপুনি মোক কি ক'ব খুজিছে 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 এইটো কওক নাই এক ছেকেণ্ড আপুনি মোক কি ক'ব খুজিছে এইটো কওক আপুনি মোক কি ক'ব খুজিছে মছজিদৰ ওচৰত মোৰ ঘৰৰ ওচৰত মছজিদ থাকে মন্দিৰ থাকে মই নাজানো নেকি মই গ'লোৱে বেয়া পায় কোনোবাই শুনক না কোনোবাই বেয়া পায় বুলি মই কিয় নাযাম মোৰ নিজৰ ঠাইত ক'ত লিখা আছে কোনোবাই বেয়া পায় বুলি মই নিজৰ ঠাইত নাযাম বুলি কথা কৈছো মই নাই আপুনি শুনক মই আপোনাক কৈছো আপুনি শুনক আপুনি বুজাই এছপি হ'ব পাৰে কিন্তু শুনি লওক মই একদম স্পষ্ট আপুনি সত্যৰঞ্জন চিনি পোৱা নাই আপুনিও চিনি পোৱা আপুনি যি টি কথা নক'ব